মই কলে হ'ব থিয় হ'ব পাৰে পিছতে সম্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল আজি বহুদিনৰ পিছত মোৰ পূৰ্বৰ সতীৰ্থ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ কেম্পেইন কমিটিৰ চেয়াৰমেন ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। তেওঁ যোৱাকালি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিলে আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ ৰঙানদী বিহপুৰীয়া নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পাতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। Today I came to meet the former president of Assam Pradesh Congress Committee as well as the chairman of Congress Campaign Committee, Sri Bhupen Bora, who happened to be my former colleague. We worked in the Congress together for almost 22 years. In fact, we joined together in the Congress party. I left little early. He is leaving Congress he has left Congress already. He will join BJP on 22nd February. Our party president, Sri Dilip Soikia, will work out the details. Along with him, a good number of Congress leaders will join in Guwahati as well as in North Lakhimpur. His joining will obviously strengthen the party. As I told in the morning, I think he is the last recognized Hindu leader in the Congress party. So we are very happy to have him in our party. Our national president, Sri Nitin Nobin, has already approved his joining. Rather, he welcomed him. He has already he conveyed my when I talked to him, he has given his approval too. And Bhupen Bora will be given all sort of respect, dignity, and will always respect his stature. And BJP, joining BJP will be like for him it will be a homecoming, because it is almost a party with lot of people like us who doesn't have any whose fathers are not occupied any high offices. So this is a party of simple people from simple family. I think he will enjoy his new family very much. What does this mean for the Congress? I think as I told you, he is the last recognized Hindu leader in the Congress party. You may ask, is Pradut Bodloi not a Hindu leader? Pradut Bodloi is a Hindu leader, but he wins
from a 90% a seat where 90% people belongs to another religion. So Bhupen Bora used to fought election from Bihpuria. Last time he lost by a narrow margin. His politics is primarily within the Assamese community. So he is the last recognized Hindu leader in the Congress party. His joining will completely create a image or create a perception, and which is reality too, that Congress is no longer a party of Assamese mainstream people. Sir, आपके कांग्रेस असम এইটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। যোৱাকালি ৰাতিয়ে ভূপেন বৰা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ। তেওঁ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত যোৱাকালিয়ে আমি কথা পাতি লৈছিলোঁ। কিন্তু ভূপেন বৰাৰ যিটো তেওঁৰ যিখিনি সেৱা বা তেওঁৰ যিখিনি জনকল্যাণমূলক কাম, যেনেকৈ বিহপুৰীয়াত মাধৱদেৱ কলাক্ষেত্ৰ আমাৰ চৰকাৰৰ দিনত হৈছিল, কিন্তু মাটি বাৰী ভূপেন বৰাই কৰি দিয়া আৰম্ভণি তেওঁ, মাধৱদেৱ বঁটা আৰম্ভণি তেওঁ। গতিকে কংগ্ৰেছত থাকিও অসমীয়া মেইনষ্ট্ৰীম মানুহৰ কাৰণে তেওঁ কাম কৰি আছিল। মই ভাবোঁ যে তেখেতক পাৰ্টিত তেওঁ আমাৰ কাৰ্যালয়ত গৈ যোগদান কৰিব পাৰিলেহেঁতেন, কিন্তু মোৰ এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব যে যেতিয়া ভূপেন বৰাৰ দৰে এজন ব্যক্তিয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে, মই নিশ্চয় আহি তেওঁক মাত কথা দিবও লাগে। আৰু মই কংগ্ৰেছত থাকোঁতেতো ইয়াত প্ৰায়ে আহি আছিলোঁ, গতিকে এইটো মোৰ কাৰণে নতুন এড্ৰেছো নহয়। देखिए, मैं ये सब बात विश्वास नहीं करता हूँ। कोई कांग्रेस मुक्त बीजेपी ऐसा नहीं चाहिए। हमें चाहिए असम वासियों का आशीर्वाद पुष्ट एक बीजेपी। हमें कोई निगेटिव नरेशन क्रिएट नहीं करना है। हमें तो ऐसा चाहिए कि सब लोग असम का पूरा जनता हमारे पार्टी को प्यार और मोहब्बत दे। ভূপেন বৰা জালুকবাৰীত খেলিলেও হ'ব। ভূপেন বৰাৰ কাৰণে চাওক, জিকোৱা হাৰোৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টিয়ে ডিচাইড কৰে কোন ক'ত খেলিব। মইতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান MLA হোৱাৰ কাৰণেতো কৰা নাই। কালি গোটেই কেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল। ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক ছেফ চিট এটা দিয়ক আৰু মই MLA হ'ম। কালি দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন। সেইকাৰণে তেখেতে চিটৰ কাৰণেতো অহা নাই। তেওঁ কিয় আহিছে আপোনালোকক ইতিমধ্যে কথাটো কৈছে যে মই কিয় আহিছোঁ। গতিকে যি মানুহে এটা বহুত কথা কষ্ট পাই আহে, তেওঁৰ লগত আপুনি এইটো চিটত খেলক, মই এইটো চিটত খেলিম, মই ভাবোঁ এইটো ব্যক্তিজনৰ প্ৰতি অসন্মান দেখুওৱা। গতিকে সেনেকুৱা ধৰণৰ কথা আলোচনা কৰাৰ পৰিৱেশো নাই। আৰু আমি যেতিয়া লগ পাইছোঁ তাত 10 গৰাকী মানুহ লগত আৰু বহিও আছে। গতিকে ৰাজনৈতিক কথা বতৰা মই পতা নাই। কালিয়ে মই ফোনত কথা পাতিছোঁ, তেওঁ যোগদান কৰিব, কিন্তু তেওঁৰ যোগদানটোৰ মই যে আনন্দিত, মোৰ মনটো ভাল লাগিছে বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলেও ভাল পাইছে, সেইকাৰণে মই তেওঁ ঘৰলৈকে আহিছিলোঁ। ইয়াত কোনো বাৰ্গেনিং নাই, কাৰণ আমি কথা পাতোঁতেও 10জন মানুহ লগত একেলগে বহি চাহ পানী খাই কথা পাতি আছিলোঁ। মোৰ লগততো সকলোৰে বাকযুদ্ধ হয়, আপোনালোকৰো বাকযুদ্ধ হয়। আজি যদি প্ৰতিদিন এৰি বেলেগ এখন পেপাৰত যোগদান কৰে, মোৰ বন্ধু হৈ যাব। গতিকে
ভূপেন বৰা এজেণ্ট নহয়, ভূপেন বৰা কংগ্ৰেছৰ বহুত খবৰ আজি মই দিছো। ভূপেন বৰাই কৈছে আপুনি কেনেকে গম পালে? Sir, yesterday the Assam Congress leadership put a last-ditch effort to try and retain Bhupen, sir, but it failed. What do you have to say? Actually, they are immature. They should have addressed the region. They feel that they will come to somebody's house, Rahul will speak, people will change decision. Life is not like that. When a party leader, after serving a party for good 30 years, 34 years, resign, then there must be a very big, serious reason. So they should have addressed the reason. Now, if you go to Majuli and take one particular leader in the yatra, that means you doesn't want Congress to win. So if there is a genuine Congress leader, he will feel pain that this party is actually not fighting to win election. I have gone through the same pain. The day when I went to join BJP, that point of time I also got those kind of call. But these people, they live like a fiducial lord. So they think that we will call and decision will be changed. But nobody wants individual decisions to be changed. People want correction. People want rectification. So if somebody say, I have gone to Islamabad to see park, hotel, shops, and you give a approval to those statements, then are you not an anti-national? So, manuhe ebilak bhal napai. People doesn't like that. If they would have come to his residence saying that we have take that corrective action, he could have withdrawn. So that's the reason. So I think Congress has that serious problem. They do not want to address the reason. They want to appease a person. So nobody resigned a political party after staying 30 years without a valid reason. Until unless you address the reason, things will not change. सर 1994 में और भूपेन सर एक साथ ही ज्वाइन किए थे, एक के बाद एक लीडर छोड़ रहे हैं, आज भूपेन बोरा ने भी छोड़ दिया, एक टाइम ने आप भी छोड़ दिया, ये सर क्यों हो रहा है लगातार? देखिए, मैं इतना ही बोला हूं ना, कांग्रेस में आज जैसे भूपेन बोरा जी ने बताया, आप लोग सब जानते हैं कि रकीबुल हुसैन जैसा लोगों को हमारा असामीज मेन स्ट्रीम का लोग नफरत करते हैं। अगर उनको आप माजुली में लेके जाते हो, जो हमारा आध्यात्मिक का सेंट्रल पीड है, सेंट्रल प्लेस है, तो असामीज लोग आपको क्या बोलेगा कि तुम कौन सा पार्टी कर रहे हो? थोड़ा मैं पहले रियलाइज किया, भूपेन स्ट्रगल ए लॉट कि कांग्रेस चेंज होगा, ही कुड नॉट, and now he is joining BJP. He will be able to do whatever he wants to do in our party because we give platform to the leader. Sir, Bhupen Bora was a leader of great reputation in the Congress party. How much this will affect Congress? কাক কালি কি কৈছে যে গড়কেইটা নমৰিলেহেঁতেন, ময়ে কৰিছিলো এটা বেটেলিয়নৰ প্ৰস্তাৱ, বেটেলিয়নটো যদি হৈ গ'লহেঁতেন গড়কেইটা নমৰিলে, তাৰমানে ইনডাইৰেক্টলি তেওঁ কাক কৈ আছে? তাৰমানে তৰুণ গগৈয়ে বেটেলিয়নটো এপ্ৰুভ নকৰিলে, ইনডাইৰেক্টলি তেওঁ তৰুণ গগৈকে ব্লেম কৰি দিলে নে নাই? গতিকে এই মানুহবিলাকৰ চৰিত্ৰটো বহুত কঠিন, আৰু সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই তেওঁৰ অভিজ্ঞতাৰ কথা কৈছে। মোৰ অভিজ্ঞতাৰ কথা ক'ব আজি মই নোৱাৰো, কাৰণ মই অসমৰ মুখ্যমন্ত্ৰী। কেতিয়াবা আপোনালোকক ৰিটায়াৰমেণ্টৰ পিছত কি কাৰণে কংগ্ৰেছৰ পৰা ৰিজাইন দিবলগীয়া হ'ল দীঘলীয়াকৈ আপোনালোকক ক'ম, আৰু ভূপেন বৰাইও বহুতখিনি কথা ক'ব পাৰিব। মই ক'ব পাতিব নালাগে, ভূপেন বৰাক মই খবৰ দিব পাৰো কংগ্ৰেছত কি হৈ আছে। ভূপেন বৰাক মই একজেক্ট কৈছিলো যে মে' মাহত তোমাক প্ৰেচিডেণ্ট ভাঙিব, তেতিয়া ভূপেন বৰাই মোক কৈছিল আপুনি মোক ইনচাল্ট কৰিছে। মই ক'লো তুমি জুন নোপোৱা, মে'ত তোমাক ভাঙিব। গতিকে কংগ্ৰেছৰ ভিতৰত খবৰ পাবৰ কাৰণে ভূপেন বৰাৰ ষ্টেচাৰ বহুত ওপৰত। ভূপেন বৰাৰ পৰা মই কংগ্ৰেছৰ খবৰ লোৱাটো
তেওঁৰ কাৰণেও সন্মানৰ নহয়, মোৰ কাৰণেও সন্মানৰ নহয়। কিন্তু ভূপেন বৰাতকৈও কংগ্ৰেছৰ খবৰ মই বেছিকৈ পাওঁ, কাৰণ মই 22 বছৰ তাত কিৰাৰ দৰে সোমাই আছিলো নহয়, কোহে কোহে সোমাই আছিলো। মানুহবিলাকতো মোৰ লগতে আছিলে, কোহে কোহে মই সোমাই আছিলো। গতিকে সেই কোহ ভাঙিবৰ কাৰণে বহুত সময় লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই তেওঁ বিৰোধী ঐক্য গঠন কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিল, এতিয়া তেওঁ ওলাই আহি গ'ল, এতিয়া বিৰোধী ঐক্যক লৈ পেলাই আপুনি কি ভাবে? মই আগতে কৈছো যে বিজেপিৰ দৃষ্টিভংগীৰ পৰা বিৰোধী ঐক্যৰ কোনো ডিছকাশ্যন আমি নকৰো, দুটা কাৰণে নকৰো। বিৰোধী পক্ষ 22টা সিটত তেওঁলোকে কাজিয়া কৰি আছে, আৰু সেই 22টা সিটত আমি নিজিকো। গতিকে বিৰোধী ঐক্যৰ ডিছকাশ্যন বিজেপিত নহয়, কাৰণ য'ত বিজেপি ষ্ট্ৰং তাত বিৰোধী ঐক্য হলেও নিজিকে, অনৈক্য হলেও নিজিকে। গতিকে বিৰোধী ঐক্যৰ ছাবজেক্ট মেটাৰটো হ'ল 24 সিটৰ, বাহিৰৰ নহয়। এতিয়া ডিব্ৰুগড়ত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? জালুকবাৰীত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? নলবাৰীত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? শিলচৰত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? লক্ষীপুৰত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? বিহপুৰীয়াত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? জাগিৰোডত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? টিহুত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? পলাশবাৰীত বিৰোধী ঐক্য হ'ল, কি ফৰক পৰিব? গতিকে বিজেপিৰ সিটত বিৰোধী ঐক্যৰ কোনো ইম্পেক্ট নাই। এইটো হ'ল যদি বিৰোধী ঐক্য নকৰাকৈ 24টাৰ সিট তোলোৱাকৈ যদি অখিল গগৈ ঐক্য কৰে, অখিল গগৈ যোৱাবাৰ এছেম্বলিত যি আছে তাত থাকিব। লুৰিণজ্যোতি গগৈয়ে যদি বিনা কান্দি নোলোৱাকৈ এলায়েন্স কৰে, তেওঁ য'ত আছিল তাতেই থাকিব। কংগ্ৰেছে দিব পৰা 24টা সিট আছে। যদি বিৰোধী ঐক্যৰ কাৰণে 4-5টা সিট বাকী দুটা পাৰ্টীয়ে টানি আনিব পাৰে, তেওঁলোক জিকিলে। আৰু তেওঁলোকক লাগিলে 50টা সিট দিয়ক, কিন্তু সেই 24টাৰ ভিতৰত যদি নিদিয়ে কি লাভ হ'ব? Will the Congress be able to secure the number that is required to have the leader of opposition this time? Look, I should not, जो एक अहंकार हो जाते हैं ना, ऐसे नहीं बात करना चाहिए। बीजेपी सरकार बनाएगा इतना तक मैं बोलूंगा। कांग्रेस कितना जीतेगा नहीं जीतेगा मैं ये सब मैं नहीं जाना चाहूंगा। आई वांट टू बी ऑलवेज फील दैट मेरा पास सीट कम है, मुझे फाइट करना है। मेरा आज भी ऐसा मानना है कि आई हैव 60 सीट, आई हैव 3 मोर टू गो। अगर मेरा दिमाग में ये घुस जाता है कि मेरा पास 90 सीट है, मैं तो चुनाव में ही नहीं जाऊंगा। आज ही मैं असेंबली किया, डिफू गया, इधर आया, अभी हमारा एमएलए लोगों का मीटिंग है, 10 बजे पार्टी का और मीटिंग है। लेकिन एक बार दिमाग में घुस जाएगा कि मैं 100 सीट जीत रहा हूं, तो मैं कहां जाऊंगा? मैं तो काम ही नहीं करूंगा। तो माई एडवाइस टू यंग पीपल ऑल्सो एज वेल एज पॉलिटिकल, एग्जाम में इतना ही समझना चाहिए, इफ योर गोल इज 80, दैट मीन्स यू शुड ऑलवेज फील दैट आप 75 में हैं, तभी पास के लिए आप पढ़ेगा। हम लोग राजनीति में हैं, अपना कॉन्स्टिट्यूएंसी में मेरा इतना आइडिया होना चाहिए कि 10,000 वोट मेरा कम है, तभी मैं जाके काम करूंगा। इलेक्शन में मेरा ये मानना चाहिए कि मेरा पास 3 सीट कम है, तभी जाके मैं काम करूंगा। अगर मैं गर्व में आ गया कि मेरा पास दुनिया है, तो दुनिया मुझे छोड़ के चला जाएगा, मैं अकेला हो जाऊंगा। স্যার, আপুনি ভূপেন বৰাৰ ক্ষেত্ৰত যিটো ভৱিষ্যৎবাণী কৰিলে সেইটো সফল হ'ল, কিন্তু প্ৰদ্যুৎ বৰদলৈ বা গৌৰৱ গগৈৰ ক্ষেত্ৰত সেইটো কেতিয়াকৈ আমি সফল হোৱা দেখিবলৈ পাম? প্ৰদ্যুৎ বৰদলৈ 2029 লোকসভা ইলেকশ্যনৰ 2 মাহ আগত আহিব। আৰু দেৱব্ৰত শইকীয়া দেৱব্ৰত শইকীয়া ইলেকশ্যন হাৰাৰ পিছত আহিব, কাৰণ জিকালৈকে তেওঁ আহিব নোৱাৰে, কাৰণ হিতেশ্বৰ শইকীয়াৰ ল'ৰা। হাৰাৰ পিছত মই এদিন বাইদেউৰ তাত যাম, বাইদেউ মানে তেওঁৰ মাক, তাৰপিছত বাকীখিনি মই কৰি দিম। এইবাৰ জিকিব নাই বছৰ কোনে? দেৱব্ৰত শইকীয়া। এতিয়ালৈকে মোৰ মতেদি আজিলৈকে নিজিকে, কষ্ট কৰিলে জিকিব হাৰিব মই নাজানো, এই মুহূৰ্তলৈকে নাজিৰাত তেওঁ নিজিকে। সেইটো তেওঁক সুনীল কানগুলে শিকাই দিছিলে কবৰ কাৰণে। তেওঁ এতিয়া নিজৰ মতে একো নকৰে। এটা ইনক্লুচিভ মাইণ্ড বুলি এটা টিম আছে, ৰাতিপুৱাই তেওঁক লিখি দিয়ে তুমি এনেকুৱা চাৰ্ট পিন্ধিবা, এনেকে কথা কবা, এনেকে খাবা, এনেকে বহিবা। আৰু যোনদিনাখন তেওঁলোকৰ পৰা হোৱাটছআপ নাহে, উত্তৰত গণ্ডগোল কৰি দিয়ে। সিদিনাখন যে মৰাণত এয়াৰক্ৰাফ্ট লেণ্ডিং লৈ গণ্ডগোল লাগিলে, তেওঁ নকবলগীয়া কথা ক'লে, কাৰণ সেই সময়ত এই মানুহকেইটা দিছপুৰ থানাত বহি আছিলে। নহলে তেওঁ কালিও তেওঁ ইয়াত আহা, বাহিৰত ষ্টেটমেণ্ট দিয়া,
তেওঁক ৰাতিপুৱা হোৱাটছআপত বুজাই দিয়া হয় যে এনেকে ক'ব লাগে তেওঁ মনৰ পৰা এতিয়া একো নকয় তেওঁক ইনক্লুচিভ মাইণ্ডে যি কয় তেওঁ সেইটোৱে কয় সুনীল কানগুলে আৰু সক্ষম মাৰুৱা ইমান তথ্য আছে স্যাৰ পুৰা তথ্য থাকিব স্যাৰ কালিৰ পৰা দেখা গৈছে গৌৰৱ গগৈ তাতে মোৰো মানুহ আছে ন বিজেপি কিমান ডাঙৰ পলিটিকেল পাৰ্টি এই মানুহবিলাকে তেলেংগানাত কাম কৰিছিল কৰ্ণাটকত কাম কৰিছিল গতিকে তাতেতো মোৰ নহয় আমাৰো মানুহ হৈ যায় না আজি তেওঁৰ মাকৰ বেমাৰ হৈছে নে কি হৈছে এজনৰ সেইটো কনফাৰ্ম কৰি ল'ব নাই এইটো চাওক ভূপেন বৰাই যেতিয়া কংগ্ৰেছ কৰিছে চিৰিয়াছলি কৰিছে কিন্তু মই প্ৰথমৰ পৰা কৈছো যে হিন্দু লিডাৰ কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ ৰকিবুল হুছেইনে চিষ্টেমটো বেলেগ ধৰণে বনাই পেলাইছে গতিকে মানুহৰ লগত সমস্যা নহয় সেইকাৰণে মই যেতিয়াৰ পৰাই ভূপেন বৰাই কয় তেতিয়া মই ভূপেন বৰাক কওঁ 2-3 দিন লগ পাইছো যে তুমি ক'ব পাৰা কিন্তু পাৰ্টিয়ে তোমাক বেকআপ নকৰে কালিৰ পৰা দেখা গৈছে স্যাৰ গৌৰৱ গগৈ যথেষ্ট হতাশ দেখা গৈছে না তেওঁতো 31ৰ কাৰণে প্ৰিপাৰেচন কৰিব তথাপি স্যাৰ নিৰ্বাচনী কমিটিৰ বৈঠকতো দেখা গৈছে আপুনি ভিতৰত আছিলে নেকি যিটো ফটো আহিছে फोटोज वायरल हो रही है ডাঙৰ মানুহৰ ল'ৰা কেতিয়াও হতাশ নহয় তেওঁলোকৰ এটা নিজৰ লাইফষ্টাইল আছে আৰু তেওঁলোক সেইটো লাইফষ্টাইলতে চলি থাকে কেতিয়াবা ৰাহুল গান্ধীক ইলেকশ্যন হাৰাৰ পিছত হতাশ হোৱা দেখিছে নেকি আকৌ হাফ টি চাৰ্টটো পিন্ধি ওলাই যায় বিকজ দে আৰ ব্লেছড পিপল আমিতো ষ্ট্ৰাগল কৰিবলগীয়া হৈছে আজিয়ে মোক যিমান প্ৰশ্ন আপোনালোকে সোধে কেতিয়াবা গৌৰৱ গগৈ সোধে নেকি কাৰণ আপোনালোকেও দেখিলে ভয় খাই যায় বাপৰে অমুকৰ ল'ৰা কেতিয়াবা মোক সাধাৰণ ল'ৰাবিলাকে হোৱাটছআপ কৰে দাদা প্ৰেছে যে আপোনাক ইমান প্ৰশ্ন কৰে গৌৰৱ গগৈ কিয় নকৰে তেতিয়া মই কৈছো ডেট ইজ এ ব্লু ব্লাড চিনড্ৰম মোৰ ল'ৰাটো যদি ইয়াত বহি থাকে মোৰ ল'ৰাক আপোনালোকে প্ৰশ্ন নকৰে এই বাপৰে হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা কথাটো হ'ল তেনেকুৱা এইটো ভূপেন বৰা আৰু মোৰ এইটো এডভান্টেজ নাই কাৰণ আমাৰ দেউতাৰ নামটো কোনেও নাজানে সেইকাৰণে উই আৰ অপেন টু অল চৰ্ট অফ ক্ৰিটিচিজিম ডাঙৰ মানুহৰ যি ল'ৰা সৰুৰ পৰা ষ্ট্ৰাগল কৰাই নাই কালিয়েতো এখন ঘৰত পদুত বৰদলৈ তেওঁক কৈছে যে তুমিতো পেৰাচুট লেণ্ডিং কৰিছা আজি মই ভূপেনক সুধিছো কথাটো হয় নহয় সি কৈছে আপুনি জানে আৰু মই নকওঁ বুলি গতিকে তেওঁলোকৰ কোনো হতাশা নাই দুখ নাই ইলেকশ্যন হাৰা দিনাখনো একেটা মুদতে থাকিব জিকাৰ দিনাখনো একেটা মুদতে থাকিব Sir, just before the resignation was tendered, the Congress has also appointed him as to lead the negotiation, alliance negotiation. What will one night only. One night he was appointed, next day morning Rokibul Hussain was attached to him. So now that he only has resigned, what will happen to the alliance negotiation? I have least interest on that because that negotiation is not for BJP seat. That negotiation is only for 24 seats. So that our party's interest is not there. They are fighting for Binna Kandi seat, Lurinjyoti Gogoi. So what we will get discussing that seat? Then Akhil Gogoi is discussing Dhing seat, Nauboisa seat, Dolgaon seats. What we will get discussing those? So they are discussing in non-BJP terrain. So we are least affected by their deliberation. So that subject matter is not our subject matter. Rokibul Hussain কংগ্ৰেছৰ সব মাইনৰিটি লিডাৰে বেয়া পায় আৰু এতিয়া টিকটৰ পিছততো মাইনৰিটি এৰিয়াতে মহাভাৰত হ'ব কাৰণ কালি ইলেকশ্যন কমিটিৰ মিটিং পাতিছে 7টা নাম লৈছে কিন্তু ইনক্লুচিভ মাইনে অলৰেডি বিজনেছ কৰি দুটা নামৰ লিষ্ট পঠাই দিছে কাক ভাল পায় ধুবুৰী সিটটো তেওঁক জিতেন্দ্ৰ সিঙে দিছিলে আৰু জিতেন্দ্ৰ সিঙো ৰজা ঘৰৰ মানুহটো তেওঁ এনেকুৱাই গতিকে তেওঁ আৰু কি মাটিৰ মানুহটো নহয় যদি জিতেন্দ্ৰ সিং মাটিৰ মানুহ হ'লহেঁতেন তেতিয়াহ'লে আগদিনাখন ভূপেন বৰাক দায়িত্ব দি পিছদিনাখন ৰকিবুল হুছেইনক দিয়ে নেকি যে
সাধাৰণ কথা যে দুজন যদি নেগোচিয়েটৰ দিয়ে দুইজনৰ মাজতো এটা টিম হ'ব লাগিব যদি পিছদিনাখন প্ৰদ্যুৎ বৰদলৈক ভূপেন বৰাৰ লগত দিলেহেঁতেন এই গণ্ডগোলটো নহ'লেই তেল আৰু পানী যে দুইটাই কথা পাত এইটো ডিছকাশ্যন কেনেকৈ হ'ব তেওঁলোকে যদি ভূপেন বৰাক ৰাতিপুৱা ক'লেহেঁতেন যে ভূপেন তুমি অকলে যাব নালাগে টেক প্ৰদ্যুৎ অলছো গণ্ডগোলে নহয় টেক দেৱব্ৰত অলছো ভূপেনক ক'লে টেক ৰকিবুল তাৰমানে এইটো জিতেন্দ্ৰ সিঙে নাজানে নেকি যে ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ সম্পৰ্কটো ঠিক নহয় তেওঁলোকে চিন্তাই নকৰে ভাবে হাম ভোল দিয়াটো কৰনা হি পাৰেগা so they have very limited knowledge about the real life do you know the background of Jitendra Singh sometime you should google about the entire family history of Jitendra Singh, about the Alwar kingdom. Then you will know that what kind of politician he is. Oh, Bhupen Bora, Deborah Saikya, Pradyut Bardloi. इस दुनिया में वो है ही नहीं. He is of a different world. ইলেকশন কমিশন গুৱাহাটী বৰ্তমান আছে নিৰ্বাচনত আপোনালোকে বিজেপি আজি প্ৰস্তাৱ দিছো যে বিহুৰ আগতে ইলেকশন হ'ব লাগে আৰু সিঙ্গল ফেজত ইলেকশন হ'ব লাগে বিহাৰৰ দৰে ষ্টেটত দুটা ফেজত হৈছে আমাৰ কাৰণেতো সিঙ্গল ফেজ এতিয়া আমাৰ ইমান ল এণ্ড অৰ্ডাৰ ভাল উই ৱান্ট টু প্ৰজেক্ট ডেট আছাম হেজ দ্য বেষ্ট ল এণ্ড অৰ্ডাৰ so you complete the election in single phase that will be once again it will be a tribute to Assam that now Assam has come out of militancy so that is the best thing we can showcase in the country that Assam is not under shadow of militancy so we are capable of having the election in single phase I don't know it is a prerogative of election commission electioner din tithi ফেজ ইলেকশন কমিশনে ঠিক কৰে কিন্তু আপুনি বিজেপিৰ কথা সোধা কাৰণে বিজেপিৰ মেমৰেন্ডামখন বা বিজেপিয়ে কি ক'লে মই এইটো ক'লো এইটো অসম গভৰ্ণমেণ্টৰ কথা নহয় এইটো বিজেপিৰ কথা এনডিএ সিটৰ ভাগ বতৰা হৈ আছে যিদিনাখনে অমিত শ্বাহজীয়ে মাতিব সিদিনাখনে হৈ যাব বড়োলেণ্ডতো ভাগ বতৰা আমাৰ প্ৰাইমেৰীলি হৈ আছে এজিপিৰ লগতো হৈ আছে অমিত শ্বাহজীয়ে যোনদিনাখনে মাতিব সিদিনাখনে এনাউন্স হৈ যাব এটা সংখ্যা দিয়া হৈছে এটোত আমাৰ এবিলাকত কোনো সমস্যা নাই How many more Congress leaders are in touch with Bhupen lot of Congress leaders are joining but there is now nobody left in the Congress whom to talk only I am giving a date Pradyut Bardloi will join 2029 Sir, day after tomorrow, Priyanka Gandhi is visiting Guwahati. Will this leave any impact? why she will vote here She's a big leader. I am bigger leader. Bhupen is bigger leader. Dilip Soikia is a bigger leader. So far as Assam is concerned. Mr. Chief Minister, Because I don't think Assam has any votes, surname Gandhi or Bhadra. So the local leaders are the best suited to fight assembly election. আহিব কাক নাম কক নায়ে দেখোন তেনেকুৱা মানুহ কিন্তু ভূপেন বৰাৰ লগত লখিমপুৰ নাওবৈচা বিপৰীয়া ৰঙানদীৰ লোকসকল আহিব চেন্ট্ৰেল লেভেলতো ষ্টেট লেভেলতো তেওঁৰ লগত কাম কৰা কিছু ব্যক্তি আহিব কিন্তু বাকি আহিবৰ কাৰণে কংগ্ৰেছত আছে কোন আপুনি নামটো কক না তেতিয়া মই উত্তৰ দিম আহিব পাৰে নাহিব পাৰে নায়ে দেখোন এতিয়া মই ভুল কৈছো নেকি that he will prepare because it is today we have finally decided that he will join BJP. Although yesterday we had a brief telephonic talk, now he will walk out. Tomorrow, Dilip Soikia will be in touch with him, and I will also depute someone. So they will discuss and they will finalize a list. You see, there are many people who wants to join BJP. Before election, if you assure tickets to them, but we cannot do that. So, at this stage, we can only invite people who doesn't want to contest 2026 election. And people are joining, people from cultural field, education field, legal field, they are joining.
But definitely some joining will take place after the announcement of ticket by the both party. But having said that, today in Congress, there is no recognized Hindu leader left after Bhupen Bora whom I can approach. As you pointed out, that with his exit, with Bhupen Bora's exit, he was the last established Hindu leader. I think, So do you think that after this, is there any chance for Congress to win in Hindu majority seats in? look, election winning, defeating is a different thing. But as far as I know, Bhupen Bora was the last recognized Hindu face in the Congress party. Now you can ask me, Gaurav Gogoi is not Hindu, Debarbrata Soikia is not Hindu, Padut Bodlo is not Hindu. They always contested, exception of Jorhat, they always contested for minority dominated seats. If you look at Padut Bodlo, he lost Margherita. Then he came to Nagaon and he won election with the support of minority people. Debarbrata Soikia is struggling today. He cannot join because his father was a chief minister. Gaurav Gogoi cannot join, or no question of joining him. Different story. If you exclude Padut Bodloi and son of two former chief ministers, you name any Hindu leader today in the Congress party. There is none. Debarbrata Soikia could have joined, but he cannot join because party has made his father a chief minister. But it helps BJP in its electoral fortune. Which? Bhupen Bora's joining will help BJP primarily because he is a grassroots level leader. And he struggled throughout his political career. I have seen his struggle. He was General Secretary of Postgraduate Students Union, the Dibrugarh University. He was under threat of Alpha for many years, but still he remained loyal to Hiteshwar Soikia. Then in a crucial time he became Youth Congress President. Then he went up to become Secretary of All India Congress Committee. So from a student leader he went up to becoming Secretary of AICC. So it is a struggle. But in contrast, Debarbrata Soikia, Gaurav Gogoi, they were born with a golden spoon. So those leaders are different. Bhupen Bora is a different. So that is why I am saying that he is the last recognized Hindu leader. If you say that no, there is a son, now Diganta Burman, he is a Hindu leader, but his father was a minister. So they did not struggle. They land in the party. But he started his career as an NSUI, become Youth Congress, PCC Secretary, PCC General Secretary, went up to become AICC Secretary, life full of struggle. Those kind of leaders, Hindu leaders, are not available today in the Congress party. But there are few Muslim leaders who still struggling, they are still struggling to create a footprint. I have respect for them. Irrespective of religion, I have respect for them because Rakibul Hussein's father was a minister. But there are many Congress Muslim leaders are today struggling whose fathers and mothers were not leaders. They were from simple family. But for them also, no future. So they will join in the Akhil Gogoi's party in days to come. You write another prediction from me. By next year, all hard-working Muslim leaders in the Congress party without blue blood will join Raijordal. Because they cannot come to BJP, they will join Raijordal. And Congress party will eventually become a very minuscule party. Primarily, the grassroots Muslim workers will go to the Raijordal. Jiman Trinamoolor Congress struggle kori Congressor neta hoise, তেওঁলোক অখিল গগৈ ৰাইজৰ দলত যাব আৰু বাকি থকা হিন্দু মানুহখিনি বিজেপিত আহিব Congress will remain either with a party who can purchase a ticket or with those people whose fathers and mothers were in the Congress, they were MLA, they were minister like that.
So BJP will also gain, Raijor Dal will also gain. Muslim leader will go to Raijor Dal, Hindu leaders, whoever is remain, will come to BJP. Sir, some minority leaders are also in touch with AGP. Those are MLAs. Few AGP will join, few MLAs will join AGP. 4-5 MLAs from UDF will join BJP, but not from Congress. I don't think Congress से भी एक हो सकता है. So, sir, losing such a senior leader like Bhupen Bora at this juncture, how big of a loss do you see this for the Congress? I am repeating in a very theoretical level. You must understand. Many leaders join political party before election, and it doesn't create so much impact. But when leader like Bhupen Bora join, it creates an impact in the ideological level. At the heart of the workers, because he is the last recognized Hindu leader in the Congress party. From tomorrow, all Hindu small youth Congress, NSOI worker, they will feel themselves orphan. It will have a huge psychological impact at the Congress party. They will see suddenly we lost our mentor. Because Rakibul Hussain cannot replace Bhupen Bora. So the same thing will happen. Again, my prediction, all genuine Muslim Congress leader will migrate to Raijor Dal. If they align, then different thing. If they do not align or Akhil Gogoi maintain a individual identity of his party, earlier they used to join UDF. Now UDF is not relevant. The grassroots Muslim workers will join Akhil Gogoi's party. So my worry for the next election is Raijor Dal, not Congress. By 2031, anti-BJP grassroots worker bilak Raijor Dalat humabo. When 2031 will come, BJP will fight Raijor Dal, not Congress. Kan Congressot Rakibul Hussain, Gaurav Gogoi এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিছে যে সাধাৰণ মানুহ তাত থাকিব নোৱাৰে. Whether he is from Hindu or Muslim. হ'ব এতিয়া নহয়, মই কৈছো 31লৈকে. আজিতো নোৱাৰে. আজিতো অখিল গগৈ নিজেই ফিকেল, ৰাতিপুৱা কি কয় ৰাতি, কি কয় গধূলি, কি কয় ঠিক নাই. গতিকে এইবাৰ নোৱাৰে. যদি তেওঁ নিজৰ কনসিস্টেন্সি মেইনটেইন কৰে আৰু নিজকে যদি মেচিউৰ্ড আৰু সিৰিয়াছ প্লেয়াৰ হিচাপে এষ্টাব্লিছ কৰিব পাৰে, 2031ত তেওঁ কংগ্ৰেছৰ মুছলিম ভোট বেংকটো ৰিপ্লেচ কৰি পেলাব. যেনেকৈ আজি আছাউদ্দিন ওৱেছিয়ে ৰিপ্লেচ কৰি আছে. হি হেজ এ চান্স, বাট এগেইন কাক ক'ত চুমা খাই দিয়ে ঠিক নাই. গতিকে এইটো কি হয় ক'ব নোৱাৰে আপুনি. Look, I don't write to anybody's epitaph. I am not that, I am not God, I am not Bhagavan. But আজিৰ political situation of Congress losing Bhupen Bora is a big loss for Congress. Thank you. নিৰ্বাচনৰ প্ৰাক্ষণত যেহেতু ভূপেন বৰা নিচিনা লিডাৰ এজন বিজেপিলৈ আহিব, গতিকে নিশ্চিতভাৱে তেওঁলোকৰ ক্ষতি হ'ব. আপুনি ভাবেনে কংগ্ৰেছে আকৌ ফাইট কৰিব পাৰিব বুলি? ফাইটটো কৰিবই. কংগ্ৰেছটোৰ পাৰ্টিটো মানুহ আছে. কংগ্ৰেছেও ফাইট যদি নকৰে, আমি দেখোন কালিৰ পৰাই গভৰ্ণমেণ্ট কৰোঁ বুলি মিনিষ্টাৰ লিষ্ট বনোৱা আৰম্ভ কৰিম. সেইকাৰণে মই সদায় শত্ৰুক শক্তিশালী বুলি ভাবোঁ আৰু আমি কাম কৰি থাকিম আৰু আমি বহুত বেছি কাম কৰি থাকিম. এতিয়া লাষ্টত মই এটা আপোনালোকক সৰু খবৰ দি থৈ যাওঁ, নহ'লে আকৌ বাইদেউ মহিলাসকলে ৰখি আছে যে 20 তাৰিখে মই 8,000 টকা অৰুণোদয় দিম বুলি কৈছিলোঁ. 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগাত 9,000 টকা দিম. এইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়. 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ, মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম. সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000 দিম. এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে, নহ'লে মোক এইটো সুধি আছিলে. প্ৰভাৱ কি আৰু, মহিলাসকলে এনেও আমাক ভোট দিব.
এই চিঞৰি থকা দেখা নাছিল নেকি তাৰ পৰা এতিয়া বাইদেউ ভণ্টি মহিলা চবে আমাক দিবই ভোট সেইটো গেৰেণ্টি আছে একো নিদিলেও দিব Sir, seeing the political situation today, do you think an opposition alliance will materialize? As I told you, I have no interest on that subject. Thank you. চলিয়ে ভূপেনক ভাল ভাল সুধি থাকক এতিয়া কথা Ôi কৈলাশ বাহিৰত যোৱা দৌৰা এডাল পিন্তু পিন্তু পিন্তু